हेलो फ्रेंड्स गोपुर ब्लग सजले आपलोक सकलोके स्वागतम जनाइছো फ्रेंड्स आजिर এই ভিডিওটো আপোনালোকক দেখুৱাম যে আপোনালোকে আপোনালোকৰ ফেসবুকত ফলোৱাৰ্সটো কেনেকৈ ইনক্ৰিজ কৰিব কেনেকৈ বহাব পাৰ ডে আপোনালোকে 1000 ফলোৱাৰ্স বহাব পাৰিব কেনেকৈ বহাব গতিকে আহক দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো আৰু ফাৰ্স্ট অফ অল আপোনালোকক দেখুৱাই দিছো যে আপোনালোকে প্ৰতিদিনাই আপোনালোকে 1k ফলোৱাৰ্স আপোনালোকে ইনক্ৰিজ কৰিব পাৰিব এটা ট্ৰিক্সৰ মাধ্যমত So, আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছো মোৰ এই ভিডিওটো আপোনালোকে লাইক কৰিব ফলো কৰিব আৰু কমেন্টছ আদি নিশ্চয় কৰিব যাতে মই আপোনালোকৰ বাবে প্ৰতিদিনাই ইনফৰমেটিভ যিবোৰ ভিডিও যাতে হেল্পফুল ভিডিও আপোনালোকৰ বাবে লৈ আহিব পাৰো গতিকে দেৰি নকৰি আহক ওয়েলকাম টু গোপুৰ ব্লগ তো ফ্ৰেন্ডছ আপোনালোকে ফাৰ্স্ট অফ অল কি কৰিব লাগিব আপোনালোকৰ যদি কোনোবা ফ্ৰেন্ডছ আছে যিবিলাকৰ আপোনাৰ ফ্ৰেন্ড সাৰ্কেল ভাল আছে তেওঁলোকৰ মোবাইলৰ পৰা আপোনালোকে এদিনত 1k ফলোৱাৰ্স ল'ব পাৰিব কেনেকৈ First of all, sak moi Facebook to open korisu open korar pisot moi eta mur naam tu search korisu search korar pisot eta sak 3 dot dekhi ase 3 dot click koribo eta tolot sak invite friends like option to korar pisot invite friends to dekhi jay invite friends koribo invite friends korar pisot sak yat friends ekologe select all 1000 mane apuni ekologe 1000 ফ্ৰেণ্ডক আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰিব আৰু যদি তেওঁলোকে একসেপ্ট কৰে তেতিয়া হলে আপোনাৰ এদিনত 1k ফলোৱাৰ্স আপোনালোকে ল'ব পাৰিব সাক মই আকৌ আপোনাক দেখুৱাই দিছো ইনভাইট যেটো ফ্ৰেণ্ডছ আছে আপোনালোকে ইনভাইট ফ্ৰেণ্ডছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সিলেক্ট অল মানে 1000 এদিনত আপোনালোকে 1000 কে ৰিকুৱেষ্ট পঠাব পাৰিব নেক্সট দিন আকৌ 1000 পঠাব পাৰিব নেক্সট দিন আকৌ 1000 পঠাব পাৰিব এনেকে আপোনালোকৰ ফ্ৰেণ্ডছ ফলোৱাৰ্সটো আপোনালোকে ইনক্ৰিজ কৰিব পাৰিব আৰু বহুত বঢ়িয়া এটা ট্ৰিক্সৰ মাধ্যমত কাৰণ আৰু এটো 100% লিগ্যাল কোনো আপোনালোকৰ পেজত কোনো অসুবিধা নহব গতিকে ভিডিওটো ভাল লাগে তেন্তে শেয়াৰ এটি নিশ্চয় কৰিব কমেন্টছ এটি নিশ্চয় কৰিব